আমি আজি ৰুম শিফ্ট কৰিবলৈ লৈছোঁ। বাবৰে ভাগৰ লাগি গৈছেগৈ দেই বস্তু বান্ধি বান্ধি। আমাৰ এইফালে দেখাইছোঁ আমাৰ হাজবেণ্ডেও একেবাৰে পূৰা বস্তু বান্ধি আছে। আজি মই লগাবলৈ লৈছোঁ কলৰ ফেচ পেক। কল স্কিনৰ কাৰণে আচলতে বহুত ভাল, সেইকাৰণে মই এতিয়া কলৰ ফেচ পেক লগাবলৈ লৈছোঁ। আহকচোন আপোনালোকক মই দেখাওঁ কেনেকৈ মই ফেচ পেকটো লগাওঁ। কলৰ ফেচ পেকটোৰ কাৰণে প্ৰথমতে মই ইয়াৰ কল লৈ ল'ম। মিষ্টাৰে কল আনিছিলে ল'ৰাই খাব বুলি, কিন্তু ল'ৰাই নাখালে, এয়া বেয়াই হৈ গৈছে। আৰু তাৰপিছত ল'ম মই অলপ মৌজোল আৰু ইয়াৰ ল'ম অকণমান এল'ভেৰা জেল। আহকচোন কলৰ ফেচ পেকটো মই এতিয়া এই প্লেটখনতে প্ৰস্তুত কৰিম। এতিয়া ইয়াত মই দিলোঁ কল এডোখৰ, এল'ভেৰা জেল আৰু মৌজোল। এতিয়া মই এইখিনি হাতেৰে ভালকৈ পিটিকি ল'ম। এনেকৈ আপোনালোকে ভালকৈ পিটিকি ল'ব, গোটা হৈ থাকিবলৈ নিদিব। আচলতে মৌজোল আৰু এল'ভেৰা জেলটো ভালকৈ মিশ্ৰণ কৰি ল'ব ইয়াতে। মই মুখখন ভালকৈ ধুই লৈছোঁ। আপোনালোকেও মুখখন ফেচ পেকটো লগোৱাৰ আগতে ধুই ল'ব, তাৰপাছত এনেকৈ এপ্লাই কৰিব। গোটেই মুখখনতে এপ্লাই কৰি দিব। কল চুলিৰ কাৰণেও বহুত ভাল, কণ্ডিশ্যনাৰৰ কাম কৰে কলে। মই সেইটো তাৰ চুলিৰো এটা মই ভিডিঅ' আগবঢ়াম আপোনালোকৰ বাবে, গতিকে আপোনালোকে ডিঙিটো লগাই দিব। ৰিংকলছ পৰা কাৰণেও কল বহুত ভাল, আৰু মুখত যে কেতিয়াবা পিম্পলছ হয়, পিম্পলছৰ কাৰণেও কল বহুত ভাল। অকল মুখতে যে সানিব পাৰে এই পেকটো তেনেকুৱা কোনো কথা নাই। আপোনালোকে গোটেই বডিতে সানিব পাৰে। গোটেই স্কিনৰ কাৰণে কল, মৌজোল আৰু এল'ভেৰা বহুত ভাল। আৰু ই কেপচুল থকা হ'লেতো বহুত ভালেই আছিল। মোৰ এই কেপচুল নাই। এতিয়া মই এইখিনি এনেকৈ এপ্লাই কৰি দিছোঁ। এপ্লাই কৰি হৈ গ'ল। এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে থৈ দিম শুকাবৰ কাৰণে, আৰু 10 মিনিটৰ মোৰ যি কাম আছে মই কৰি ল'ম। এতিয়া 10 মিনিট হৈ গ'ল, মই দেখিছেনে শুকাই গ'ল। এতিয়া মই মুখখন ধুই ল'ম, আৰু বাকী যিখিনি আছিল যে মই এই চুলিটো লগাই ল'লোঁ। আহক তেতিয়াহ'লে মই মুখখন এতিয়া ধুই। সঁচাকৈ মুখখন ধুই দিয়াৰ পিছত মুখখন কিবা এটা আপোনালোকে ধৰিব পাৰিছেনে? মোৰ মানে মুখখন কিবা বগা বগাও লাগিছে, আৰু মুখখন ধুই চাইছোঁ বহুত মিহি লাগিছে। আপোনালোকৰ এই ফেচ পেকটো ব্যৱহাৰ কৰি চাবচোন, আৰু ব্যৱহাৰ কৰি কেনেকুৱা পালে মোৰে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। টোপোলা মানে একদম কিমান টোপোলা বান্ধোতে আমনি লাগি গৈছে। এইফালে খুৰা কেনেকুৱা লাগিছে টোপোলা বান্ধি? হে এই তুমিয়ে কৈছা, মই হ'লে নাই কৰা মানে কাম। এইফালে এইবোৰ বান্ধিবলৈ আছে। এখন বিচনা বান্ধিলোঁ, আৰু এইফালে আমাৰ দেহা মানুহে কি কৰিছা? কাম কৰিছা? তুমিও কৰিছা? আমি আজি ইয়াৰ পৰা যামগৈ নহয়, গম পাইছা নাই মামা? অঁ যামগৈ। ক'ত যাম কোৱাচোন? অঁ চম্পক মামা ঘৰলৈ গুচি যাবা? অঁ আজি আমি চম্পক মামা ঘৰলৈ গুচি যামগৈ দেই। এয়া দেখাই আছোঁ, এইবোৰ কাপোৰ কানিবোৰ বান্ধিলোঁ। এইফালে চাকাতে ঘৰ চিফ্ট কৰা সমান অশান্তি নাই আৰু। গোটেই বস্তু আকৌ ক'ম। অঁ আকৌ আমি ক'ত যাম কোৱাচোন? কোৱা। মাতি দিছে মোক, আকৌ দেখাব লাগিব তোমাক। হে অঁ আমি ক'ত যাম কোৱা? কোৱা ক'ত যাম কোৱা? চম্পক নেপায় সেইবোৰ কথা ক'ব। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাত বহাই দিছোঁ। আজি লাষ্ট ভাৰৰ ঘৰত সোধা ভাত দেই। আলু গুটি আৰু কঁঠাল গুটি দি দিছোঁ ভাততে, তেনেকৈ পিটিকা কৰিয়ে খাই যাম। মুঠতে ধৈৰ্য নাই আৰু কিবা বনাবলৈ। বস্তুবোৰ সামৰোঁতে এইবোৰ এনেকৈ পেকিং কৰি হৈছেগৈ, আৰু এনেকৈ ইয়াতে ভৰাই টেপ মাৰি দিছোঁ। এইটো হৈ গ'ল। এইফালে এইকেইটাত মাৰিবলৈ আছে, আৰু এইখিনি অলপ ভৰাবলৈ আছে। এইফালে হাজবেণ্ডে টিভি চিভি ভৰাই আছে, আৰু হৈছেগৈ। অলপ দেৰিতে আমি ভাত খাই যাম। আৰু আকৌ সেইটো ঘৰত চিজিল লগাবলৈ আছেগৈ। আমি নতুন ঘৰ আহি পালোঁহি। এয়া বস্তু ইয়াতো এনেকৈয়ে পেলোৱা হৈ আছে। বাপৰে কিমান যে কষ্ট নহয়। এতিয়া এইফালে দেহা মানুহ ভোক লাগি আছে, বুনিয়া খাওঁকৈ উৎপাত কৰি আছে। আৰু এইফালে আছে পাকঘৰটো, 2টা ৰুম হয়। এইফালে পাকঘৰটো আছে। এতিয়া বস্তুখিনি ঠাণ্ডিত লগাব লাগিব। আৰু হা বুনিয়া খাবা? নতুন ৰুমত গধূলি হৈ গ'ল দেই। এতিয়া আমি মোৰ লগৰজনী
বাৰ্থডেটো খাই আহোঁগৈ আজি। বস্তুটো একো চিজিল লগোৱা ভালকৈ হোৱাই নাই, এনেকৈ পৰিয়ে আছে পিছফালে, আপোনালোকে নাচাব। গোটেই বস্তু একেবাৰে খেলি মেলি হৈ আছে। কাইলৈ যিহেতু ছানডে, কাইলৈহে বস্তুবোৰ ভালকৈ চিজিল লগাব পৰা হ'ব। ব'লক এতিয়া মই লগৰজনী বাৰ্থডে খাই আহোঁ। আমাৰ ঘৰটোত কামবোৰ এতিয়া মানে অলপ চিজিল লাগিছেগৈ অহাৰ পৰা, লাহে লাহে কৰি আছোঁ। আৰু কালি বাৰ্থডে খাই আহি একো ভিডিঅ' কৰা নহ'লে। বাৰ্থডেৰ পৰা আহোঁতে ৰাতি 11টামান বাজিলে, আহি পিনি খাই মেলি শুই থাকিলোঁ। আজি আমাৰ ঘৰলৈ আহিছে পেহী। এয়া আমাৰ পেহী আহিছে, দেখাই দিছোঁ দেই। পেহীয়ে বাচন বৰ্তন ধুই আছে আৰু এইফালে মানুহজনে মিল্ক শ্বেক বনাই আছে। পেহী খাই আছিলে, পেহী কাম কৰা মানুহ আনিছোঁ পেহীক আজি কাম কৰা মানুহ আনিছে। কাম কৰা দাইলতে এই পেহীয়ে বৰ ধুনীয়া খানা বনাই। পেহী গাহৰি মাংস আনিছোঁ লাগিব। পেহীয়ে আহিয়ে একদম আম কাটি খাই মানে ৰেডি। পেহীক সেইকাৰণে কাম কৰাই দিছে। আৰু সেই কি বুলি কয়, পেহীয়ে বৰ ধুনীয়া খানা বনাই, সেইকাৰণে মোক মাতি আছে। সেইকাৰণে গাহৰি মাংস অনা গৈও আহিব ভাত খাবলৈ। পেহীও আহিছে, পেহীহঁতৰ চম্পকো আহিছে। পিছত দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। কেনেকুৱা লাগিছে হে? ধুনীয়া লাগিছে। অঁ, কোনে বনাই দিলে তোমাক? পাপাই বনাই দিলে। অঁ, খাই থাকা দেই। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, লগ পাম এটা নতুন ব্লগৰ সৈতে।